পৰেশ কাইদেউ মানুহটো কি হৈছে আপোনালোকে নিজে কওকচোন কি মুখ্যমন্ত্ৰীৰ সুৰত নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম মিডিয়া 24 আজি ২৬ অক্টোবৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ডিব্ৰুগড়ত জুবিনৰ ন্যায় বিচাৰি বিজেপিৰ বিশাল ৰেলী হাজাৰ হাজাৰ লোক বিজেপিৰ ৰেলীলৈ ওলাই আহিল কিন্তু একাংশ লোকে নাজানে কি কাৰণে প্ৰতিবাদ কৰিছে কাৰোবাক যদি মিটিং আছে বুলি মাতিলে কোনোবাই আকৌ অৰুণোদয় পইচাকেইটা পাম বুলি আহিলে কোনোবাই আকৌ চৰকাৰৰ নতুন আঁচনি পাম বুলি ওলাই আহিল প্ৰতিবাদ চলিলৈ কি বাইদেউ কিহত ভাগ ল'বলৈ আহিলে বাইদেউ অৰুণোদয় পোৱা নাই অৰুণোদয় আঁচনি পইচাটো পোৱা নাই সেইকাৰণে আহিলে সেইটো আপুনি আঁচনি পইচা পাম বুলি কৈছিলে নেকি আপোনাক আজি আগত পাইছিলো এতিয়া নাই পোৱা সেইকাৰণে আহিলে কিমান মানুহ আহিছে আপোনাক আপোনাক কোনে ক'লে আহিবলৈ ইয়ালে কোনে ক'লে আহিবলৈ বাইদেউ মেম্বাৰে ক'লে কি বুলি কৈ আহিলে কি বুলি কৈছিলে এই যে মিটিং আছে কৈছিলে কিহৰ মিটিং বাইদেউ মানে আঁচনি ইহঁতৰ অৰুণোদয় পইচাকেইটা নাই পোৱা ঘৰ নাই পোৱা সেইকাৰণে ইমান কি আঁচনি বাইদেউ কি আঁচনি মানে এতিয়া দিছিলে যে দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ কাৰ পক্ষত আছে পৰেশ বৰুৱা জুবিন অনুৰাগী নে বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰীৰ হৈ ওকালতি কৰিছে নেকি পৰেশ বৰুৱাই শ্যাম কানু মুখ্যমন্ত্ৰীৰ সম্পৰ্কৰ কথা নাজানে নেকি পৰেশ বৰুৱাই হঠাৎ চৰকাৰপ্ৰেমী হৈ পৰিছে নেকি পৰেশ বৰুৱা জুবিন গাৰ্গৰ ৰহস্যময় ঘটনাক লৈ সমগ্ৰ ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া ৰাজ্যৰ বিভিন্ন দল সংগঠনে জুবিন গাৰ্গৰ ঘটনাৰ উচিত তদন্ত আৰু ন্যায় বিচাৰি ৰাজপথ উত্তাল কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি পৰিচিত শ্যাম কানু মহন্তৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ মহন্তৰ পৰিয়ালৰ সৈতে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মধুৰ সম্পৰ্ক থকাৰ কাৰণেই তদন্ত প্ৰক্ৰিয়াত আখুৱা থাকিব বুলি আশংকা কৰিছে অসমৰ ৰাইজে যাৰ বাবে প্ৰতিটো দল সংগঠনে এই ঘটনাৰ পানী নসৰকা তদন্তৰ দাবী কৰিছে কিন্তু ইয়াৰ বিপৰীত স্থিতিত দেখা গৈছে আলফা নেতা পৰেশ বৰুৱাই সংবাদ মাধ্যমত দিয়া বিবৃতি মতে জুবিন গাৰ্গক ন্যায় দিব ৰাজ্য চৰকাৰে SITয়ে কৰা তদন্তত ওলাই পৰিব এই ঘটনাৰ প্ৰকৃত ৰহস্য পৰেশ বৰুৱাৰ মতে অসমবাসীয়ে অপেক্ষা কৰিব লাগে পৰেশ বৰুৱাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ওপৰত গভীৰ আস্থা দেখুৱাইছে আলফা নেতাগৰাকীৰ এই ভূমিকাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অসমত তদুপৰি একাংশ জুবিন অনুৰাগীৰ মনত উদয় হৈছে বহু প্ৰশ্নৰ একাংশ জুবিন অনুৰাগীয়ে কৈছে যে জংঘলত থাকি দাৰৰ বাতৰি দাৰে লৈ থকা পৰেশ বৰুৱাই উপলব্ধি কৰিব পৰা নাই নেকি অসমবাসীৰ আৱেগ আৰু অনুভূতিক জুবিন গাৰ্গক হেৰুৱাই দিশহাৰা হৈ পৰা অসমীয়া সমাজখনক সাহস আৰু প্ৰেৰণা দিয়াৰ পৰিৱৰ্তে চৰকাৰৰ ওপৰতহে আস্থা কিয় বুলি পৰেশ বৰুৱা প্ৰশ্ন কৰিছে একাংশ জুবিন অনুৰাগীয়ে দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ এইবাৰ শিৱসাগৰৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে আলফা নেতা পৰেশ বৰুৱাক উভতি ধৰিছে পৰেশ বৰুৱাই কি মুখ্যমন্ত্ৰীৰ সুৰত সুৰ মিলাই আছে চৰকাৰৰ পক্ষত কি সুৰ মিলাই পৰেশ বৰুৱাই বক্তব্য ৰাখিছে পৰেশ কাইদেৱে আপোনালোকে মই শুনা নাই মোক আকৌ আগতেও এজনে সুধিলে প্ৰাগৰ পৰাও মই এটা কথা কওঁ দেই আপোনালোকক পৰেশ কাইদেউ মানুহটো কি হৈছে আপোনালোকে নিজে কওকচোন কি মুখ্যমন্ত্ৰীৰ সুৰত সুৰ মিলাই আছেনো কোনটো জুবিন গাৰ্গে বাৰু কওকচোন পৰেশ কাইদেউক আমি চবেই সন্মান কৰোঁ চবেই এটা কাৰণতে যে তেখেতে কম্প্ৰমাইজ কৰা নাই তেখেতৰ লাইনটো ভুল বুলি চবেই কয় কিন্তু তেখেতক সন্মান কৰে কাৰণ অসমৰ কাৰণে তেখেতে জীৱন যৌৱন চব দি দিছে কিন্তু এতিয়া ক'ত চৰকাৰৰ পক্ষত থাকি কি বক্তব্য ৰাখিছে সেইটো আমিতো ছাপোৰ্ট কৰিব নোৱাৰোঁ ভাই পৰেশ কাইদেউক অনুৰোধ জনাইছোঁ আপুনি দূৰত থকাৰ কাৰণে চাগে অকল টিভি চাই হেৰি কৰাৰ কাৰণে চাগে আপোনাৰ এনেকুৱা হৈছে অসমীয়া মানুহ একেবাৰে উত্তেজিত হৈ আছে জুবিন গাৰ্গৰ মৃত্যুক লৈ আপুনি এইবিলাক কথা নক'ব জুবিন গাৰ্গে চেট কৰা নাই জুবিন গাৰ্গক মৃত্যুৰ কাৰণে ঠেলি দিয়া হৈছে যে অপৰাধীবিলাকে শাস্তি পাব লাগিব আৰু জুবিন গাৰ্গৰ ঠাইলৈ আমি যেতিয়াই মন যায় তেতিয়াই যাম মোকতো পৃথিৱীৰ কোনো বাধা দিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা নালাগে তেওঁৰ দেউতা ঠাইলৈ মোক বাধা দিব মইতো যেতিয়াই যাম
এইটো হিমন্ত বিশ্ব শৰ্মাই কওক, পৰেশ বৰুৱাই কওক, অন্য কোনোবাই কওক, মই কৈছোঁ বাৰম্বাৰ কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ দেউতাক আহিলেও মই নামানো, নহ'ব। এই জুবিন গাৰ্গৰ থলীলৈ মই যেতিয়া মন যায় তেতিয়া যাম। কোনেও বাধা দিব নোৱাৰে, কোনো অসমীয়াকে বাধা দিব নোৱাৰে। কালি পাৰিলে জানো মই সকলো অসমীয়াকে আহ্বান জনাইছোঁ, আপোনালোকে দিনে ৰাতিয়ে যেতিয়াই মন যায় তেতিয়াই আহক, যেতিয়াই মন যায় আপোনালোকে তেতিয়াই আহক, কোনেও বাধা দিব নোৱাৰে এইটো কামত। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। সমগ্ৰ দেশবাসীকে বিশ্বৰ দৰবাৰত লজ্জানত কৰা এটা ঘটনা সংঘটিত হৈছে, কিয়নো এইবাৰ ৱৰ্ল্ড কাপ খেলিবলৈ অহা অষ্ট্ৰেলিয়ান ক্ৰিকেট দলটোৰ দুগৰাকীকৈ মহিলা ক্ৰিকেটাৰক ৰাজপথতে অপদস্থ কৰিছে, নিৰ্যাতন কৰিছে এইজন আকিল খৰ্জনা নামৰ যুৱকজনে। এই আকিল খৰ্জনা নামৰ যুৱকজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ক'ত ইমান সাহস পালে যে দুগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা ক্ৰিকেটাৰক ৰাজপথতেই শৰীৰৰ বিভিন্ন স্থানত স্পৰ্শ কৰাৰ সাহস পাইছিল এইটো লম্পটে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে, কিন্তু সমগ্ৰ বিশ্ববাসীয়ে এই ঘটনাটোক তীব্ৰ নিন্দা কৰা দেখিবলৈ পোৱা গৈছে। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। এইবাৰ আহোম জনতা ওলাই আহিছে ৰাজপথলৈ। জনজাতিকৰণৰ দাবীৰে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ জনতাই। প্ৰায় 10 সহস্ৰাধিক জনতাৰ হাতে হাতে জোৰ লৈ ওলাই আহিছে। উজনিৰ ৰাজপথত হাজাৰ হাজাৰ জনতাৰ গৰ্জন। জনজাতিকৰণৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। বিজেপি চৰকাৰৰ বিৰুদ্ধে আহোম জনগোষ্ঠীৰ প্ৰতিবাদ। 53ৰ পৰাই 26ত চৰকাৰ উৎখাত কৰাৰ হুংকাৰ। যদিহে এইবাৰ 26ৰ আগতে জনজাতিকৰণ নিদিয়ে তেনেহ'লে 2026ৰ নিৰ্বাচনক বিজেপিক ভয়ংকৰভাৱে পৰাজিত কৰাৰ হুংকাৰ প্ৰদান কৰিছে এইবাৰ আহোম জনগোষ্ঠীয়ে। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। ছট পূজাক লৈ আহি গ'ল নিৰ্দেশনা। ছট পূজাক লৈ প্ৰশাসনৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে। যধে মধে যিকোনো পথত প্ৰৱেশ কৰিব নোৱাৰিব এতিয়া যান বাহনৰ চালকসকল। ছট পূজাৰ সময়ছোৱাত 27 অক্টোবৰৰ পৰা 28 অক্টোবৰলৈকে নতুন নিয়ম নিৰ্দেশনা আনি দিয়া হৈছে। প্ৰতিগৰাকী যান বাহন চালকে এইসমূহ নিয়ম নীতি পালন কৰিব লাগিব। এই সময়ছোৱাত মহানগৰীৰ ভিতৰত সকলো বাণিজ্যিক বাহনৰ চলাচল বন্ধ কৰা হৈছে। অন্যান্য পথসমূহতো সকলো বাহন প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা। মহানগৰ আৰক্ষীয়ে জাৰি কৰিছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ছট পূজাক লৈ আহি গ'ল নিৰ্দেশনা। ছট পূজাক লৈ প্ৰশাসনৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে। যধে মধে যিকোনো পথত প্ৰৱেশ কৰিব নোৱাৰিব এতিয়া যান বাহনৰ চালকসকল। ছট পূজাৰ সময়ছোৱাত 27 অক্টোবৰৰ পৰা 28 অক্টোবৰলৈকে নতুন নিয়ম নিৰ্দেশনা আনি দিয়া হৈছে। প্ৰতিগৰাকী যান বাহন চালকে এইসমূহ নিয়ম নীতি পালন কৰিব লাগিব।